অস্বাভাৱিক হাৰত বৃদ্ধি পেট্ৰল ডিজেলৰ মূল্য পূৰ্বৰ অভিলেখ ভংগ কৰিলে মূল্য বৃদ্ধিয়ে সৰ্বত্ৰতে প্ৰতিক্ৰিয়া প্ৰতিবাদ মূল্য বৃদ্ধিৰ বিৰুদ্ধে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে সকলোকে কুঙা কৰি পেলাইছে এসপ্তাহতে যথেষ্ট বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য গাড়ীখন বা বাইকখন উলিয়াই অনাটোৱে সমস্যা হৈছে সমস্যা প্ৰদীপ আৰু প্ৰশান্তৰো ওলাই আহিল দেওবাৰে প্ৰতিবাদ কৰিবলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ অহাৰ দিনাই সৰ্বাধিক মূল্য বৃদ্ধি ঘটিল পেট্ৰলৰ মোদী মহোদয় আপুনি পৰিৱৰ্তনৰ দোহাই দি আহিছিল আপুনি পৰিৱৰ্তন ভালকে কৰক পেট্ৰল ডিজেলৰ মূল্য কমাওক আৰু বস্তু মূল্য বৃদ্ধি ৰোধ কৰক নহলে আপোনাৰ এই যে মানে পৰিৱৰ্তনৰ দোহাই দি আহা এই বৃথা হ'ব মিছা হ'ব পেট্ৰল ডিজেলৰ দাম দিনে দিনে এনেকৈ বাঢ়ি আছে এতিয়া আমাৰ মানে হৰ্চ পাৱাৰত গাড়ী নচলে এতিয়া আপোনাৰ গৰুৰে মানে ভেজ পাৱাৰত গাড়ী চলিব অত্যাধিক মূল্য বৃদ্ধিত হাহাকাৰ সৰ্বসাধাৰণৰ সবকা সাথ সবকা বিকাশ এই নীতিৰে কেন্দ্ৰত চৰকাৰ গঠন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনত বিগত সময়ৰ সকলো অভিলেখ ভংগ কৰিলে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিয়ে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে চুলেগৈ সৰ্বোচ্চ সীমা প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৭৮ টকা ৩৭ পইচা প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৭০.৫৩ পইচা তেলৰ দাম কৰিলে চবেই কমিব ইকনমিটো সব ফল কৰে চবে ন দুখীয়া মানুহৰ কাৰণে ভাল হয় তেলৰ দামটো কমিলে এইটোৰ কাৰণে বিকজ এইটোৰ ওপৰত ডিপেণ্ড কৰে চব একেলগে ডিপেণ্ড কৰে অত্যাধিক মূল্য বৃদ্ধিয়ে খেলি মেলি লগাইছে সৰ্বসাধাৰণৰ বাজেটত কুকৰাঝাৰতো মূল্য বৃদ্ধিৰ বিৰুদ্ধে ওলাই আহিল জনতা সকলোৰে সমস্যা একেই বাঢ়ি আছে খালি বাঢ়ি আছে ইমান বাঢ়িলে গাড়ী কেনেকৈ চলাম ইমান অসুবিধা হৈ আছে মানে আৰু কি ক'ম আৰু মোৰ বিজনেছ মানে বন্ধ হৈ গৈছে আৰু চৰকাৰৰ পৰা আশা কমিব বুলি ক'ত আৰু বাঢ়িয়ে গৈ আছে মানে ৫ টকা বাঢ়িলে আৰু ১ টকাহে কমে এইটো কি লাভ হ'ব আমাৰ পেট্ৰল ডিজেলৰ অস্বাভাৱিক মূল্য বৃদ্ধিত চিন্তিত গ্ৰাহক কাৰণ তেলৰ মূল্য বৃদ্ধিয়ে পৰিবহণ ব্যয় বৃদ্ধি কৰাৰ লগে লগে পুনৰ দাম বাঢ়িব নেকি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ সৰ্বসাধাৰণৰ মূৰত ৰাম টাঙোন সোধাই চৰকাৰে গ্ৰহণ কৰা এনে নীতিক লৈ অসন্তুষ্ট সাধাৰণ জনতা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট